এই ইনষ্টাগ্ৰাম আৰু আমেৰিকান ডলাৰ পৰা লোভত মানে কিছুমানে মানে সাধাৰণ চিভিক চেন্সটো মানে একেবাৰে নোহোৱা গৈছে মানে ইনষ্টাগ্ৰামত যি হওক তেহকে ভিডিঅ' কোনোবাই হাগা ভিডিঅ' বনাইছে কোনোবাই মোটা ভিডিঅ' বনাইছে কোনোবাই খাই থকা ভিডিঅ' বনাইছে কোনোবাই ডাবল মিনিঙৰ ভিডিঅ' বনাইছে কোনোবাই ডাইৰেক্টলি মা বেহেন এক কৰিছে কোনোবাই ডাইৰেক্টলি মা বেহেন এক কৰি মা দাৰ চুট ভেকেঞ্চি মানে গালি মানে ভিডিঅ' বনাই মানে চবকে খালি ভিউজ লাগে ৰিচ লাগে এংগেজমেণ্ট লাগে ঠিক তেনেকুৱা কিছুমান আজি পগলাবিলাকৰ কথা পাতিবৰ কাৰণে আমি ভিডিঅ'টো বনাব লৈছোঁ তো আহক অকণমান পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো ফুল ৱাচ কৰি তেতিয়াহে মই অকণমান ডাঙৰ মানুহ হ'ম তেতিয়া মই 2-4 টকা আমেৰিকান ডলাৰ ঘটিবলৈ সক্ষম হ'ম প্লিজ চাব দেই ল'ৰাবোৰে একবাৰ টয়লেটত সোমাই যোৱাৰ পিছত ওলাই আহিব নিবিচাৰে কি আছে টয়লেটটোত আমি ল'ৰা মানুহবিলাকে লেট্ৰিনত সোমাই ইমান সময় লাগে না আমি হাত মাৰোঁ একচুৱেলি কপালে মূৰে হাত মাৰি মাৰি আচলতে আমি ভৱিষ্যতৰ কথা চিন্তা কৰোঁ আমি কেনেকৈ IAS হ'ম কেনেকৈ IPS হ'ম কেনেকৈ মানে ভৱিষ্যতে বহুত ডাঙৰ ডাঙৰ বিজনেছমেন হ'ম সেইবিলাক কথা চিন্তা কৰোঁ আপোনালোকে মানে কি বেয়া কথা ল'লোঁ যাতে কি আছে টয়লেটটোত কি কৰি আপুনি যোনটো ৰেছপন্স পাবৰ কাৰণে ভিডিঅ'টো বনাইছে আমি সেইটো কৰোঁ মানে হয় ঠিকেই আমি ভৱিষ্যতৰ কথা ভাবিবলৈ মানে বেলেগ ক'তো মানে শান্তি মই স্থান নাপাওঁ অকল লেট্ৰিনটোতে বহি পিনি ইমান শান্তি লাগে ইমান মানে ঐশ্বৰ্যপূৰ্ণ বিভূতি লাভ কৰোঁ মানে কি ক'ম আৰু মানে তেতিয়া ভিজনটো ক্লিয়াৰ হৈ যায় ন তেতিয়া মানে হাগি এটা শান্তি লাভ কৰোঁ এটা ঐশ্বৰ্য কৃদ্ধি লাভ কৰোঁ সেইকাৰণে আমি লেট্ৰিনত বহি প্ৰথমে হাত মাৰি মানে ভৱিষ্যতৰ কথা চিন্তা কৰোঁ মানে কপালে মৰে দেই মই বিচাৰি আছিলোঁ চাহ খোৱা আৰু কফি খোৱা এটা কিন্তু মোৰ প্ৰেম হৈ গ'ল মদ খোৱা এটাৰ লগত আৰু এটা খোৱা এটা এতিয়া 4 পেক 2 পেক তাৰ 2 পেক মোৰ প্ৰেম এনেকুৱাই আপুনি 2 পেক খায় 3 পেক খায় মতাটোৰ লগত খায় মতাটো বেলেগৰ লগত খায় তেনে আমি এইটো জানি আমাৰ অসমৰ ৰাইজখন আপুনি দৰ্শকসকল মানে কি উপকৃত হ'ব আপুনি প্ৰথমে এইটোৰ উত্তৰ দিয়ক মই বিচাৰি আছিলোঁ আৰু বাইদেউ গা পা ধুই আহি মূৰত গামোচাখন মাৰি কেলা মোবাইলটো প্ৰথমে ৰিল বনোৱাতে লাগিছে গা পা ধুই প্ৰথমে চাটা বনাই পিনি সেই আপোনাৰ হাজবেণ্ডজনৰ মুখৰ আগত দিয়ক নহ'লে আকৌ সেই মোবাইলটো জ্বলি আপোনাৰ মুখতে মুখখন কিন্তু ৰঙাব কৰি দিব তেতিয়া আকৌ নক'ব হাজবেণ্ডে আপোনাৰ ওপৰত অত্যাচাৰ চলাইছে বুলি এইবিলাক কথা কাৰণে অসমৰ পুনি ছুপাৰষ্টাৰ সেই শুইজনী ৰখাটোলৈ গ'লে আপোনাৰ এই ভিডিঅ' চাই পিনে মই কণী পকৰা খাম তই কণী পকৰা খাব নালাগে অকণমান বিচি খাই মৰি যা বোপাই মৰি যা তই জীয়াই থাকি কোনো লাভ নাই মৰি যা খুৰী আৰে বাস্কাৰ কেলা কোনোবাই গ্ল'বেল ৱাৰ্মিঙত মৰিছে কোনোবাই বনহস্তিত মৰিছে কোনোবাই জলহস্তিত মৰিছে কোনোবাই পানী ডুবি মৰি গৈছে কেলা এইকেইটা কিয় নমৰে মানুহ এইটো কিয় নমৰে পুনি ছুপাৰষ্টাৰৰ ভূত সোমাইছে ইয়াৰো ফাইনেল হোৱা আমি ইয়াৰে গৰু কেতিয়াবা গোবৰ খাই দিব কেতিয়াবা কিবা কৰি দিবনে আচল কথাটো এইটোৱে মই যে ভাইৰেল নহওঁ এইটো কথা মই যে ক'তো ৰুটিত গোবৰ মেৰিয়ে নাখাওঁ ক'তো পানীৰ বাগৰিচা কৰি সেইকাৰণে মই ইমান দিন ভাইৰেল হ'ব পৰা নাই কেতিয়াবা মেখেলা দাঙি নুফুজে যে সেইকাৰণে মই যদি ইমান দিন ভাইৰেল হ'ব পৰা নাই মানে মোৰ তাকে ক'ব লাগিব নেকি ঠিক নাই আৰু ছোৱালীয়ে পইচা চাই বিয়া পাতে এইটো নাম বদনাম কৰি আছে এনে ছোৱালীয়ে অকল মৰম ভালপোৱা ৰেচপেক্টটো বিচাৰে হাজি আনি মোৰ ভৰি দুটাৰ মাজত থকা গুটিটো আপুনি অতুল চুপাছ আৰু তেনেকুৱা ধৰণৰ কেছ আজিলৈকে দেখাই পোৱা নাই কোনোবাই যে বিয়া পাতি পিনে দাউৰি এদি বুলি নামত যে একেবাৰে মতাটো যে অত্যাচাৰ হৈ মৰি গৈছে কোনোবাই ছুইচাইড কৰিছে এইবিলাক কেছ দেখাই নাপায় এইবিলাকে যে ফেমিনিষ্ট যোনবিলাকে এই লাখ টকা দৰমহা পোৱা মতাবিলাকে যে বিচাৰে মতা হিচাপে বিচাৰে যে এইবিলাকে হৈছে কিবিলাক ফেমিনিষ্ট বুলি যে কয় কি বুলি কয় যে ছোৱালীয়ে পইচা চাই বিয়া পাতে এই এটা গেলা আলু এটা বস্তাত যে এটা গেলা আলু থাকিলে গোটেই বস্তাটো যে গেলাই দিয়ে যে সেই গেলা আলুটো যে যাক সাধাৰণতে ফেমিনিষ্ট বা ফেমিনিজম বুলি যে কয় যে মানে ইকুৱেলিটিৰ নামত ল'ৰাই যদি দেহেজ বিচাৰে এইটো বেয়া কথা ল'ৰাই যদি কিবা বিচাৰে বেলেগ কথা কিন্তু ছোৱালীয়ে যদি এলিমিনিৰ নামত মা কি একো নহয় ইকুৱেলিটি বেয়া গাইজ এবাৰ মই HSLC উঠিলোঁ আৰু মই HSLC এক্সাম শুনিছিলোঁ HS এক্সাম শুনিছিলোঁ কিন্তু HSRC কি এক্সাম তুমি এক্সাম দিলা কি আগতে প্ৰথমে সেইটো ক্লিয়াৰ কৰা আৰু তাৰ পিছত ভাবিছোঁ যে এতিয়া মই ৰিলছ বনাম শুম পুৰা মস্তি কৰিম মায়ে মোক যিখনে কামৰ লিষ্ট দিলে মোক ঘৰতে থাকে মই মোবাইলটো থৈ পিনে মায়ে যি কাম কৰিছ ন সেইখিনি আগতে তুমি কৰা নহ'লে সঁচাকৈ তোমাৰ ঘৰৰ পৰা ওলাই ক'ৰবাত বিয়া দি পঠাই দিব মই ৰিল বনাই মস্তি কৰে এবাৰ মই HSLC উঠিলোঁ আৰু কাম বন কৰাৰ আগতে প্ৰথমে HSLC নে HSRC নে এইটো প্ৰথমে ক্লিয়াৰ কৰিলোঁ মানে মই অলপ বুজাত ক'লে কনফিউজন লাগিছে প্লিজ গুচি দে এইটো আন্তঃৰাষ্ট্ৰীয় বিভাগৰ এই চেলিব্ৰিটিটো নহয় জানো হিমন্ত বিশ্ব শৰ্মা মতলব যেনেকৈ বান্দৰে যেতিয়া পূজাই চুজাই দেখিলে কলচলে থপিয়াই লৈ যায় মানে চেলিব্ৰিটি মানে ভোক নাচাকিলে মানে ফেম লোৱা ভোক নাচাকিলে দে মোকো চাকে ফেম দে আৰে ফটোখনত আহিলে যেনিবা ফেমটোত অকণমান আহিলে যেনিবা তাতে ফেম লাগে तुम्हें शर्म है कुछ शर्म आया है
দিব আৰে ভালকৈ আপুনি আহিব কেমেৰা টেনশ্যন নকৰিব আপোনাক কিন্তু ফেমেই লাগে আপুনি হাইৱে নামিলেও একেবাৰে ফটো কি আৰে ফেম লাগে ফানুটো ফেম দিয়ক ফেম লাগে अम्मा बहन पे आ जाऊंगा मैं इनकी এই এনেকুৱা ধৰণৰ ভিডিঅ' দেখি পিনে মানে কেতিয়াবা CMৰ ফুলব্ৰিং চিফ মিনিষ্টাৰ নহয় সুদূৰ ভাই মিনিষ্টাৰ হ'বলৈহে লাগে মানে হ'ব লাগিছিল আচলতে কোনোবাই মোক পচন্দ কৰিলে কৰক নকৰিলে নাই ধেই কালতো কোনে কেলা পচন্দ কৰিব ইনষ্টাগ্ৰামত লেলেং পেলেংকে দুটামান ভিডিঅ' বনাই নিজকে হিৰ' বুজিছো আবে সুদূৰ ভাই কোনোবাই মোক পচন্দ কৰিলে কৰক নকৰিলে নাই 10টামান ফিল্টাৰ লগাই 20টামান মুখৰ ভাজ 30টামান চাউণ্ড ইফেক্ট লগাই পিনে ইউ থিংক ইউ আৰ কুল তোৰ কাৰণে মই এটাই লাইন ক'ম বুজিছে বাছ আজিলৈ ইমানে ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিনে প্লিজ চাবলৈ নাপাহৰিব আৰু পৰিৱেশ দেখিছে এনেকুৱা পৰিৱেশত এটি ভিডিঅ' বনাব লাগে প্লাছ এইয়া তময়ময় ৰ'দ প্লিজ অলপমান ছাপোৰ্ট লাগে